মা, মা, তই দিয়া মৰমৰ টোপোলাটি এতিয়াও বুকুত বৰ সযতনে সাঁচি ৰাখিছোঁ। এই মা, তই যে সিদিনা কৈছিলি সোনকালে কিবা এটা কৰ, নহ'লে জীৱনটো খাবি কেনেকৈ। মা, তই যোৱাৰ পিছৰে পৰা দেখোন জীৱনটো বৰ টান হৈ পৰিলেও। মা, মোৰ আজিকালি বৰ ভাগৰ লাগেও, কিন্তু সেই ভাগৰ জিৰণি ল'বলৈও যেন মোৰ ওচৰত এতিয়া এডোখৰ ঠাই নাই। মা, মইনো কি কৰোঁ ক? মোৰচোন আজিকালি বাহিৰলৈ ওলাবলৈও ভয় লাগে। কিজানি তই কাষত নাই বাবে মৰ্মান্তিক সময়ত মধুৰ স্মৃতি হৈ ৰ'বলৈও মোৰ কাষত আজি কোনো নাইও। মা, মৰমৰ বেদনাবোৰ বুজি পোৱা হোৱাই নাছিলোঁ। এই মা, তই যে হঠাৎ এনেকৈ মোক নিথৰুৱা কৰি থৈ যাবিগৈ মই ভবাই নাছিলোঁ। মা, তোলৈ মোৰ কেতিয়াবা বৰকৈ মনত পৰে জান। কেতিয়াবা যে তোৰ কাষলৈ অভিমান কৰি লৌৰি আহি কোচত সোমাই উচুপি উচুপি গাইছিলোঁ। হাত বোলাই দিয়া না শৰতৰ ৰাতি শেৱালি জোপাৰ তলত ৰৈ ৰৈ তোৰ কথাকে ভাবি থাকোঁ। কি জানিবা তই আকাশৰ তৰাটো হৈ দেখা দিয়ই। বুজিছ মা, জীৱন পথৰ সংগী বিচাৰি হাহাকাৰ কৰি ফুৰিছোঁ, কিন্তু তোৰ দৰে জানো সংগী বিচাৰি পাম? জীৱনৰ আদি অন্তৰ মূৰত মাৰ মৰম বিচাৰি নোপোৱাসকলেহে বুজি পায় মাৰ মৰমৰ মূল্য কিমান।